গোলাঘাটৰ সাংবাদিক শিক্ষা প্ৰতিষ্ঠান ক্ৰিয়েটিভ কমিউনিকেশ্যন চেণ্টাৰৰ নতুন সংযোজন D24 আসাম নামৰ এটি পৰ্টেল চেনেল আজি গোলাঘাটৰ ইউনাইটেড চেম্বাৰ অফ কমাৰ্চৰ সভাগৃহত শুভাৰম্ভ কৰা হয়। কমিউনিকেশ্যনৰ সভাপতি বিশ্বজিৎ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনি আঁত ধৰে অমল চন্দ্ৰ কোঁৱৰে। অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ অমিয় কুমাৰ বৰাই শুভ উদ্বোধন কৰা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শিক্ষাবিদ বোলছবি পৰিচালক দীনেশ গগৈ, জ্যেষ্ঠ সাংবাদিক প্ৰকৃতিবিদ অপূৰ্ব বল্লভ গোস্বামী, ফৰকাটিং মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অপূৰ্ব কুমাৰ শইকীয়া, সমালোচক অনুপ ভাগৱতী, গোলাঘাট উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ সঞ্জীৱ দাস, প্ৰাক্তন যুটীয়া স্বাস্থ্য সঞ্চালক ডক্টৰ সুৰেন তামুলী আদিকে ধৰি বহু কেইগৰাকী গণ্যমান্য ব্যক্তিৰ উপস্থিতিয়ে সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰে। গোলাঘাটত ক্ৰিয়েটিভ চেণ্টাৰৰ উদ্যোগত D24 অসম নামেৰে এটা নতুন ৱেব পৰ্টেল আজি জন্ম হৈছে আৰু মই এই পবিত্ৰ মুহূৰ্তত মই উদ্যোক্তাসকলক ধন্যবাদ দিছোঁ। বিশেষকৈ সত্যনিষ্ঠ যি সাংবাদিকতা আৰু সামাজিক মাধ্যমত যাতে এই D24 অসমে এই যাতে সত্যনিষ্ঠতা আৰু সাংবাদিকতাৰ যি গুণ গৰিমা সেইটো অক্ষুণ্ণ ৰাখে। সাধাৰণতে যিটো TRP পিছত নদৰি, কাৰণ সংবাদ আচলতে জনসাধাৰণৰ অতন্ত পোহৰী আৰু বৰ্তমান যিটো সংবাদ জগতৰ মানুহৰ যিটো প্ৰায় এনেকুৱা এটা অৱস্থালৈ আহিছে, ভাৰতবৰ্ষৰ স্থান ক্ৰমাৎ নিম্নগামী হৈ আহিছে। গতিকে আমি এটাই কৰোঁ যাতে এই D24 অসমে সেইটো অক্ষুণ্ণ ৰাখক, অনাগত দিনত কাম কৰি যাওক জনসাধাৰণৰ অতন্ত পোহৰী হিচাপে। কাৰণ গোলাঘাট এক ইতিহাস আছে সংবাদ জগতৰ, সেইখিনি যাতে বৰ্তাই আমি অনাগত দিনবোৰত এই মাধ্যমটোৰ জৰিয়তে গোলাঘাটৰ বিশেষ গঠনমূলক বা যিখিনি ইয়াৰ ক্ৰীড়া সাংস্কৃতিক হওক বা সামাজিক দিশ হওক সকলোবোৰ যাতে কভাৰ কৰে, মই তাকেই কামনা কৰি পুনৰ উদ্যোক্তাসকলক শুভেচ্ছা জনাই আজি এই যিটো সামাজিক মাধ্যম যাতে সুন্দৰভাৱে তেওঁলোকে জনসাধাৰণৰ মাজত সোমাই পৰে, মই তাকেই কামনা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, A8 নিউজ।